Hi friends, Rishi-Princi অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই কঁঠাল গুটি গুচাই আছোঁ আৰু গুচাই পানীত তিয়াই থৈছোঁ আৰু কঁঠাল গুটিখিনি ৰঙা বাকলিটো আঁতৰাই আলুৱে কঁঠাল গুটিয়ে প্ৰেছাৰত দি দিছোঁ বইল হ'বলৈ কিহৰ লগত বনাই আছোঁ দেখাই আছোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু এয়া মাছ ফ্ৰাই কৰি আছোঁ 4টা মানুহৰ কাৰণে আৰু এয়া বিলাহী কাটি ল'লোঁ কঁঠাল গুটি বইল কৰি এয়া উলিয়াই ল'লোঁ মাছ ভজা তেলখিনিতে আকৌ পাঁচফোৰণ কেইটামান দিলোঁ পাঁচফোৰণখিনি ফুটি অহাত তাতে বিলাহীখিনি দি দিলোঁ বিলাহীখিনি অলপ গলিবলৈ কাৰণে নিমখ দি দিলোঁ তাৰপিছত হালধি দিছোঁ ভালদৰে লৰাই লৈ কঁঠাল গুটি আৰু আলুখিনি ভাঙি লৈ তাতে দি দিছোঁ একেবাৰে সহজ বাৰু এইটো মানুহে সকলোৱে খায়েই কিন্তু তথাপিও মই আকৌ দেখুৱাইছোঁ তাত দি পিনি অলপ লৰাই লৈ পিনি পানী দি মাছ কেইপিচ দি দিছোঁ দি এয়া গোল নেমু দি দিছোঁ গোল নেমু দিলে তাৰ চেণ্টটো ভাল লাগে এয়া মোৰ কঁঠাল গুটি আৰু মাছৰ আঞ্জা ৰেডি হৈ গ'ল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া মোৰ থালিখন কঁঠাল গুটিৰে মাছৰ আঞ্জা আৰু মটন অলপো আছিল আৰু এয়া নিজে ঘৰতে কৰা আমৰ আচাৰ মটন কাৰী ৰেচিপি নেক্সট ভিডিঅ'ত আহি আছে চাই থাকিব